নমস্কাৰ আজি হৈছে 15 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, ৰেচন কাৰ্ড থকা লোকে পাব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰে। ৰেচন কাৰ্ড থকা লোকসকলে পাব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। এটা বছৰত 5 লাখ টকালৈকে তেওঁলোকৰ চিকিৎসা খৰচ বিনামূলীয়া হ'ব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব আয়ুষ্মান কাৰ্ড। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰে। ৰেচন কাৰ্ড থকা লোকসকলে পাব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। এটা বছৰত 5 লাখ টকালৈকে তেওঁলোকৰ চিকিৎসা খৰচ বিনামূলীয়া হ'ব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব আয়ুষ্মান কাৰ্ড। আৰু 17 ছেপ্টেম্বৰত উদযাপন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে দেশক দিব বিশেষ উপহাৰ। প্ৰধানমন্ত্ৰীৰ উপহাৰে সেই দিনটোক ঐতিহাসিক ৰূপে পৰিগণিত কৰিব। দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ব 8টাকৈ চিতা। 1952 চনত দেশৰ পৰা বিলুপ্তি হোৱা চিতাক সুদীৰ্ঘ 70 বছৰৰ পাছত উক্ত দিনা দেশলৈ ঘূৰাই অনা হ'ব। আৰু 17 ছেপ্টেম্বৰত উদযাপন কৰা হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। আৰু প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে মোদীয়ে দেশক দিব বিশেষ উপহাৰ। প্ৰধানমন্ত্ৰীৰ উপহাৰে সেই দিনটোক ঐতিহাসিক ৰূপে পৰিগণিত কৰিব। দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ব 8টাকৈ চিতা। 1952 চনত দেশৰ পৰা বিলুপ্তি হোৱা চিতাক সুদীৰ্ঘ 70 বছৰৰ পাছত উক্ত দিনা দেশলৈ ঘূৰাই অনা হ'ব। দিব লৈছোঁ আন এটা খবৰ। 13 ছেপ্টেম্বৰত ঘোষিত লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য, কিয়নো এজন প্ৰাৰ্থীয়ে একাউণ্টেণ্ট, কেচিয়াৰ, ড্ৰাইভাৰসহ 17টা পদত বাছনি হৈছে। একেদৰে তৃতীয় বৰ্গৰ 3জনে 12টা পদত, এজনে 14টা, এজনে 11টা আৰু এজনে 9টাকৈ পদত উত্তীৰ্ণ হৈছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 5 ৰাজ্যৰ 17 জনগোষ্ঠী আৰু 5টা উপজাতিক জনজাতিৰ মৰ্যাদা বঞ্চিত হ'ল অসমৰ 6 জনগোষ্ঠী। আহোম, মৰাণ, মটক, চুতীয়া, কোচ, ৰাজবংশী, চাহ জনগোষ্ঠী বঞ্চিত হ'ল এই তালিকাৰ পৰা। পুনৰ প্ৰতাৰিত হ'ল জনজাতি মৰ্যাদা দাবী কৰি অহা অসমৰ 6 প্ৰধান জনগোষ্ঠী। আৰু 5 ৰাজ্যৰ যি 17 জনগোষ্ঠী আৰু 5টা উপজাতিৰ জনজাতি মৰ্যাদা, তাত বঞ্চিত হ'ল অসমৰ 6 জনগোষ্ঠী। আহোম, মৰাণ, মটক, চুতীয়া, কোচ, ৰাজবংশী, চাহ জনগোষ্ঠী বঞ্চিত হ'ল এই তালিকাৰ পৰা। কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত। 5 ৰাজ্যৰ 17 জনগোষ্ঠী আৰু 5টা উপজাতিক জনজাতিৰ মৰ্যাদা। ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশৰ বহু জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা। হিমাচল প্ৰদেশৰ চিৰমুৰ জিলাৰ 30 জনগোষ্ঠীয়ে 1967ৰ পৰাই জনজাতিৰ মৰ্যাদাৰ বাবে দাবী কৰিছিল। জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় 3 লাখ। সংবিধানৰ অনুসূচিত জনজাতি আদেশ 1950 সংশোধন কৰি জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা দিবলৈ সংসদত বিধেয়ক উত্থাপন কৰা হ'ব। 5খন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক দিয়া হৈছে STৰ মৰ্যাদা। তামিলনাডুৰ নাৰিকুৰাভাৰ, কৰ্ণাটকৰ বেট্ৰা কুৰুভা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা। ছত্তীশগড়ৰ আন 11টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া হৈছে। তামিলনাডুৰ কুৰুভিক্কাৰাম জনগোষ্ঠীৰ, উত্তৰ প্ৰদেশৰ গোণ্ডু জনগোষ্ঠী আৰু 5 উপজাতিক জনজাতিকৰণৰ মৰ্যাদা দিয়া হৈছে। কিন্তু পৰিতাপৰ কথা এয়াই যে এই 17টা জনগোষ্ঠীৰ ভিতৰত অসমৰ নাই 5টা জনগোষ্ঠীৰ নাম। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিৰ কাৰণে কেৱল ৰাজনৈতিক হাতিয়াৰ। জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি দায়বদ্ধ আৰু এই বিষয়টোক লৈ তেওঁলোক চিৰিয়াছ নহয়। তেওঁলোকে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষিত ভৱিষ্যতক লৈ চিন্তিত নহয়। অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবে অসমৰ 6টাকৈ জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা নাপালে। এই কথাই প্ৰমাণ কৰিলে যে বিজেপিৰ চৰকাৰখনে অসমক আওকাণ কৰিছে। আৰু এই মন্তব্য আগবঢ়াই লুৰিণজ্যোতি গগৈয়ে। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিৰ কাৰণে কেৱল ৰাজনৈতিক হাতিয়াৰ বুলি কয় লুৰিণজ্যোতি গগৈয়ে।
আৰু এবাৰ অখিল গগৈৰ আহ্বান সকলো ওলাই আহিলে বিজেপিৰ কলিজা কঁপি যাব কা আন্দোলনৰ দৰে জনজাতিকৰণৰ বাবে ৰাইজ ওলাই আহক আৰু অখিল গগৈয়ে অসমৰ ৰাইজক আহ্বান জনায় সকলো ওলাই আহিলে বিজেপিৰ কলিজা কঁপি যাব কা আন্দোলনৰ দৰে জনজাতিকৰণৰ বাবে ৰাইজ ওলাই আহক